হোজাইত সংঘটিত হৈছে এটি মৰ্মান্তিক ঘটনা। পানীত পৰি মৃত্যুবৰণ কৰে এগৰাকী 14 বছৰীয়া কিশোৰে। মৃত কিশোৰগৰাকী ভূঞাপট্টিৰ মহাবুৰ আলম বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জাপ মাৰিলে তেতিয়া গৈ তাৰ গাৰ্জেনক ক'লে। গাৰ্জেনে দৌৰি আহিলে, পিছত মই ওচৰৰ মানুহ আমি খুন্দি আহি লগে লগ থানালৈ ফোন কৰিছোঁ। আপনারা খবর কে কইছে? নামটো কি ক'লে? ল'ৰাটোৰ নামটো কি ক'লে? আৰু ঘৰটো ক'ত আছিলে? ভূঞাপট্টি। মানে এইটো কি মানে ছুইচাইড নে কিবা বেলেগ ধৰণৰ? হোজাইৰ পৰা আৰিফ হুছেইনৰ সহযোগত ধৰ্মেন্দ্ৰ মিশ্ৰাৰ প্ৰতিবেদন NDA 24/7।